ইমানৰ সৎ ব্যৱহাৰ কৰোঁ। আসসালামু আলাইকুম। প্ৰিয় মুছলমান দিন দৰিদি আল্লাহ ৰাব্বুল আলামিনৰ প্যাৰে বান্দাসকল, যে আমাৰ কাম হ'ল যে সৰ্বক্ষেত্ৰত যেনেকৈ দিনে ৰাতিয়ে 24 ঘণ্টা ইমানৰ হালতত থকা, ইমানী অৱস্থাত থকা ফৰজ হয়, ঠিক তেনেকৈ 24 ঘণ্টা দাৱাতি চুৰতত থকা আমাৰ ওপৰত, আমালোকৰ ওপৰত জিম্মাদাৰী হয়। আৰু আল্লাহ তাআলা আমাক সেইকাৰণে শ্ৰেষ্ঠ নবীৰ শ্ৰেষ্ঠ উম্মত বনাইছে আৰু নবুৱতৱালা কামত জিম্মাদাৰী দিছে, যে আমি যি চুৰততে নহওক কিয়, যেনেকৈ নহওক কিয়, হৰ অৱস্থাত, সকলো অৱস্থাত এই নবুৱতৱালা কামৰ জিম্মাদাৰী লৈ চলোঁ। এটা কথা আমি বুজিবলৈ চেষ্টা কৰোঁ হওক, যে যদিওবা আমাৰ ওপৰত নবুৱতৱালা কামৰ জিম্মাদাৰী আছে, আমি আকৌ দুনিয়াবী উদ্দেশ্যলৈ, ৰোজগাৰ উদ্দেশ্যলৈ বিভিন্নজনে বিভিন্নভাৱে ব্যস্ত আছে। মনত ৰাখিব লাগিব যে আমাৰ এই ব্যস্ততাখিনি আমি নিৰ্ধাৰণ কৰিব পৰা নাই, আমি ধাৰ্য কৰিব পৰা নাই। আল্লাহ তাআলাই আমাৰ ভাগ্যত বিভিন্নজনক বিভিন্নভাৱে ব্যস্ত কৰিছে। উদ্দেশ্য থাকে বেকগ্ৰাউণ্ডত যে আমি কিছু হালাল ৰোজগাৰ কৰোঁ। এক হ'ল আমি ৰোজগাৰৰ উদ্দেশ্যত থাকোঁ, আৰু ইয়াৰ মাজতে আকৌ এই ৰোজগাৰৰ চিন্তাধাৰাত থাকি দিনৰ দাৱাত দিয়া। বুজিবলৈ অলপ চেষ্টা কৰোঁ হওক, যে আমাৰ এই 24 ঘণ্টাৰ সময়খিনি অকণো সময় এনেকুৱা বাদ যাব নোৱাৰিব যে আমি দুনিয়াবী উদ্দেশ্যৰ, দুনিয়াবী ৰোজগাৰৰ এই সময়খিনি আৰু দিনৰ কামৰ কাৰণে সময়খিনি পৃথক কৰি ভাগ কৰি ল'ম, এনেকুৱা নহয়। বৰঞ্চ দুনিয়াৰ উদ্দেশ্য, দুনিয়াৰ লগত লৈ দিনৰ দায়িত্ব পালন কৰা, যে মানুহক হকৰ কাৰণে হকৰ ফালে আহ্বান কৰা, নাহকৰ পৰা বাধা দিয়া। আমি জানো হদিছত আছে যে আমাৰ যদি শক্তি থাকে এটা পৰ্যায়, যদি শক্তি নাথাকে আৰু এটা পৰ্যায়, তৃতীয় পৰ্যায়ত যে আমি অন্তৰৰ পৰা বেয়া পাম। যেনেকৈ নহওক, আমাৰ দ্বাৰা দিনৰ দায়িত্ব পালন কৰা 24 ঘণ্টা যেনেকৈ ইমানে অৱস্থাত থকা ফৰজ হয়, 24 ঘণ্টা আমি দুনিয়াৰ লগত লৈ দিনৰ কাম কৰা আমাৰ ওপৰত জিম্মাদাৰী। এই কথাটো আমি সদায় ভালকৈ বুজিব লাগিব, এই দায়িত্বটো পালন কৰিব লাগিব। সদায় কমচ কম দুনিয়াবী উদ্দেশ্য যোনে যিভাৱেই ব্যস্ত নাথাকক কিয়, আল্লাহ আমাক ব্যস্ত বনাইছে। আমি যি পাইছোঁ বা যি পোৱা নাই, গোটেইখিনি আল্লাহৰ হুকুমত হৈছে। যি পাইছোঁ বা যি পাম আল্লাহৰ হুকুমৰ দ্বাৰাই হ'ব। এই কথাটো সৰ্বক্ষণ আমি মনত ৰাখিব লাগিব। আল্লাহৰ ওপৰত, আল্লাহৰ শক্তি, ক্ষমতা, কুদৰতৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আৰু দিনৰ কাম, আমাৰ দুনিয়াবী কাম লগত লৈ দিনৰ কাম কৰি যাব লাগিব। মুহূৰ্তৰ কাৰণে আল্লাহৰ ক্ষমতা, শক্তি আমি পাহৰিব নোৱাৰিম। যদি কোনো ক্ষেত্ৰত আমি আল্লাহৰ ক্ষমতা, শক্তি বা আল্লাহ দিয়া নিয়ামত দি পাহৰি যাওঁ, সেই সময়খিনি কমচ কম আমি ইমানৰ অধ্যায়ৰ পৰা আঁতৰি যাম। গতিকে বন্ধুসকল, আমি চেষ্টা কৰিম, বুজিবলৈ যত্ন কৰিম যে দুনিয়াৰ লগত লৈ দিনৰ কাম কৰা কেনেকৈ আমাৰ দ্বাৰা সম্ভৱ হয়। এইটো অলপ মাথাত ৰাখি, আমি অলপ ফিকিৰত ৰাখি কাম কৰিম ইনশাআল্লাহ। আল্লাহ তাআলা আমাক কাম কৰিবৰ কাৰণে, চেষ্টা কৰিবৰ কাৰণে, দিনৰ দাৱাত দিয়াৰ কাৰণে তৌফিক দান কৰক। আমিন।